सोशल मीडिया যদি তোমালোক एक्टिव তেতিয়ালে এইটো ভিডিওটো দেখিছাই गमोचा किस राज्य का कल्चरल सिंबल है? हरियाणा, राजस्थान, असम या केरला? कहां पे है? असम में है। कहां पे है? असम में। गमोचा ये एक एनिमल है अभिजीत, इट्स अ एनिमल। गमोचा इज बेसिकली अ एनिमल। खत्म। এইটো বিষয়ৰ ওপৰত ইতিমধ্যে বহুতে হয়তো ভিডিও বনাব আৰু মোৰ দৰে হয়তো বহুতে ভিডিও বনাই আছে আৰু আমাৰ মিমাৰ সকলেতো মিম বনাই আছে। একাংশই যদি বিষয়টোক ধেমালি হিচাপে লৈছে, আন একাংশই আকৌ লৈছে সিৰিয়াসলি। বিষয়টো সিৰিয়াসলি ল'বলগীয়া দিয়কচোন অসমীয়াৰ স্বাভিমান গামোচাখনৰ কথা। গ্ৰেডআপৰ নিচিনা এখন অনলাইন মাধ্যমত অসমীয়াৰ স্বাভিমান গামোচাখনক জন্তু বুলি কোৱা হ'ল। মই নাজানো সেই সেশনটো সেইখিনি সময়ত কিমানজন ল'ৰা ছোৱালীয়ে চাই আছিল বা কিমানজন ষ্টুডেণ্টে চাই আছিল, কিন্তু এইটো জানো যে তাৰে হয়তো বেছি ভাগে অসমৰ নাছিল। সেই গতিকেতো প্ৰশ্ন সুধিছিল গামোচা কি আৰু শিক্ষকজনে কৈছিল গামোচা হৈছে জন্তু। এতিয়াতো তাৰে বেছিভাগ ষ্টুডেণ্টে এই বুলিয়ে ভাবিব যে আমাৰ ছাৰে কৈছে অসমত গামোচা আছে আৰু গামোচা কি হৈছে? গামোচা হৈছে এটা জন্তু। এতিয়া হয়তো এইখাৰ কথা কোৱাৰ আঁৰত বহুতো যুক্তি থাকিব পাৰে, হয়তো শিক্ষকজনে অসমৰ সংস্কৃতিৰ বিষয়ে নাজানে। দ্বিতীয়তে হয়তো তেখেতে পাহৰিবও পাৰে সেইখিনি সময়ত গামোচা কি, কাৰণ মানুহ মাত্ৰেই ভুল হৈ যায়। চ' আপোনালোকে এই বিষয়টোৰ ওপৰত কি ভাবে নিশ্চয়কৈ মোক কমেণ্ট কৰি জনাওক, আৰু মই যিখিনি মোৰ ফালৰ পৰা ক'বলগীয়া আছিল সেইখিনি ক'লো। আৰু যদি ভিডিঅ'টো ভাল লাগিল নিশ্চয়কৈ শ্বেয়াৰ কৰি দিব। তেতিয়ালৈ লৈছোঁ বিদায়। জয় অসম, বাই বাই।